নমস্কাৰ বন্ধু বান্ধৱীসকল, ৰঞ্জু বৰাৰ ৰান্ধনিঘৰলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি মই লৈ আহিছোঁ আপোনালোকৰ ওচৰলৈ এটা অতি পুৰণি দিনীয়া অসমীয়াৰ খাদ্য কচু আৰু মছন্দৰীৰ পাতত দিয়া পিটিকা। মই গোটাই লৈছোঁ, চাওক এয়া কচু থুৰ, এয়া হৈছে মছন্দৰী, এয়া নহৰু আৰু কেইটামান কেঁচা জলকীয়া। এতিয়া মই এই কলগছৰ পাত এয়া কাটি মই ৰ'দত দি অকণমান শুকুৱাই লৈছোঁ, যাতে বস্তুটো পকাওঁতে ফাটি নাযায়। এয়া চাব, মই এতিয়া ইয়াতে পাতত দিয়া এইখিনি কচুখিনি মই ইয়াত পাতত পকাম। এখন কেৰাহীত দি দিছোঁ পাতত দিয়া এই পেকেটটো, দি লৈ পেলাই ইয়াতে মই ঢাকনা এখন মাৰি দিম। যদি আপোনালোকৰ জুই সুবিধা থাকে তেতিয়াহ'লে খেৰত বা তেনেকুৱা জুইত ছাই হোৱাকৈ জুইত বান্ধি পেলাইও এনেকৈ দিব পাৰে। 15 মিনিট 20 মিনিট দিয়াৰ পিছত এইটো আমাৰ হৈ যাব। তাৰ মাজতে এবাৰ খালি লৰাই দিব, লুটিয়াই দিব লাগিব। মই এতিয়া এইটো কেৰাহী পৰা লৈ আহিছোঁ। আপোনালোকৰ যদি সুবিধা হয় প্ৰত্যেকে জুইটো দি চাব পাৰে, জুইত দিলে বেছি ভাল হয় আচলতে, কিন্তু মই জুইৰ সুবিধাটো প্ৰত্যেকৰ নাথাকে কাৰণে এইটো দেখুৱাইছোঁ। এতিয়া লাহেকৈ আমি খুলি পেলাই চাম। ইয়াতে আৰু এটা কথা ক'বলৈ থাকিলে আপোনালোকক, মই ইয়াত বিলাহী দিয়া নাছিলোঁ। যদি আপোনালোকৰ বিলাহী দি বনাই একেদৰেই বনাব পাৰিব, কিন্তু এটা পেষ্ট এনেকৈ দিয়াৰ পাছত ইয়াত বিলাহীটো দি দিব, তেতিয়া কচুখিনি নিসিজাকৈ নাথাকে। এয়া চাওক, এইটো সিজিলে এতিয়া আমি ইয়ালৈ উলিয়াই দিম। এইদৰে হেতাৰে কৰি দিব, সানি দিব। ইয়াত দিম মই এতিয়া নিমখ দিয়া নাছিলোঁ, আন্দাজমতে নিমখটো দিব আৰু জলকীয়াকেইটা ইয়াতে হেতাৰে ভাঙি দিব। লগতে মিঠাতেল 1-1.5 চামুচ দি দিব। আমাৰ এতিয়া এয়া মছন্দৰী আৰু কচুথুৰৰ পিটিকা পৰিৱেশন কৰিব পৰা হৈ গ'ল। যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু লগতে বেল আইকনটো দবাই দিব, আৰু নতুন ভিডিঅ' আপোনালোকে পাই থাকিব।